খবৰ সকলোৰে ভালেই নিশ্চয়। মাঘৰ বিহু আহি পালেহি আমাৰ পদূলিত। সকলোৱেতো পিঠা বনাব জানেই নহয়নে বাৰু? আৰু বহুতেই মানে মোক কৈ থাকে নিমকিটো খাবলৈ আপোনাৰ ভাল হয়। নিমকিটো কেনেকৈ বনায়, নিমকিটোৰ ৰেচিপিটো দিবচোন। কেনেধৰণে ময়দা সানে, কেনেধৰণে কি হয়। মই অৱশ্যে নিমকি ময়দায়ো বনাওঁ বা আটা দিও বনাওঁ। তেনেহ'লে আহক আজি নিমকিটো কেনেকৈ প্ৰস্তুত কৰোঁ তাকে আপোনালোকক দেখুৱাওঁ। আৰু নিমকিত মই যিখিনি বস্তু দিওঁ মানে ধৰক কালজিৰা, আজৱাইন, জনিগুটি সেইখিনি যি দিওঁ সেইটো নিজৰ কথা। যি থাকে আপোনালোকৰ সেইখিনি দিব পাৰে, কিন্তু নিমখ আৰু তেলৰ পৰিমাণটো দিলেই হ'ল। নিমখো সোৱাদ অনুসৰি, অৱশ্যে বহুতেই একদম কম নিমখ খায় আৰু অলপ জোখৰ নিমখো লাগে, কিন্তু কম নিমখ খালে কম নিমখ দিলেই হ'ল। কিন্তু তেলটো দি পেলাই মানে কেনেকৈ ময়দাখিনি মঠিব লাগে আৰু তেতিয়া মানে খুব ধুনীয়া মচমচীয়া হয়। তাকে মই এতিয়া ময়দাখিনি মাৰি আপোনালোকক ভিডিঅ'টো দেখুৱাম। আহক এতিয়া ময়দাখিনি মাৰোঁ আৰু কেনেকুৱাকৈ মাৰোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই ল'লোঁ এইখিনি ময়দা মই প্ৰায় 500 গ্ৰামমান ময়দা লৈছোঁ। আৰু এইখিনি ময়দাত এতিয়া মই দিম এয়া নিমখ। এইখিনি নিমখ মানে গোটেইখিনি নিমখৰ প্ৰয়োজন নাই, মই ইমানখিনি নিমখ দিছোঁ। আৰু এইখিনি নিমখ হৈ যাব, কিন্তু যদি মানে কেনেবাকৈ নিমখটো অকণমান মানে কমি যায়, তেতিয়া কি কৰিব লাগিব জানেনে? নিমকিখিনি ভজা হোৱাৰ পাছতে তাৰ আগতে মই কালজিৰাখিনি দি লওঁ। কালজিৰাখিনি দিলে এনেকৈ মানে মোহাৰি ল'লে বহুত বেছি ভাল। তেতিয়া মানে ইয়াৰ ফ্লেভাৰটো গোটেইটো ওলাই যায় যে ধুনীয়াকৈ, আৰু তেতিয়া মানে খুব ধুনীয়া হয়। আৰু কালজিৰাখিনি মোহাৰি দিয়াৰ লগে লগে ধুনীয়া এটা গোন্ধ ওলায়। গতিকে এইখিনি কালজিৰা আৰু নিমখ দি হৈ গ'ল। মোৰ প্ৰধান মছলা এই দুটাই দিছোঁ, আৰু ইয়াতে মছলা মই ব্যৱহাৰ নকৰোঁ। ইচ্ছা কৰিলে জনিগুটিটো দিব পাৰে। আৰু এয়া ল'লোঁ মই ৰিফাইন তেল। এইখিনি ৰিফাইন তেলখিনি দিম। মানে ৰিফাইন তেলটো মই হিচাপত এতিয়া ক'ব নোৱাৰোঁ। এইখিনি ৰিফাইন তেল মই অলপ দিলোঁ, আৰু এইখিনি দিয়াৰ পাছতে এতিয়া ধুনীয়াকৈ সানিব লাগিব। এনেকৈ ধুনীয়াকৈ মঠি থাকিব লাগিব। মঠি পেলাই মানে ৰিফাইন তেলখিনি পূৰা মানে ময়দাখিনিত মানে মিক্স হৈ যাব লাগিব। ময়দা গোটেইখিনি এয়া প্ৰথমতে এয়া চাওকচোন, এয়া ময়দা আৰু ইয়াত লাগি আছে ৰিফাইন তেল। কিন্তু এনেকুৱা হ'লে নহ'ব, গোটেইখিনি ধুনীয়াকৈ সানিব লাগিব, মোহাৰিব লাগিব, আৰু তাৰপিছত গোটেইখিনি মিক্স হৈ যাব। তেল আৰু ময়দাখিনি যিমান পাৰি সিমান ভালকৈ এনেধৰণে মিহলাই ল'ব লাগিব। আৰু এতিয়া দেখিছেনে, গোটেই ধুনীয়াকৈ ময়দাখিনি খুব ধুনীয়াকৈ গোটেইখিনি মানে মিক্স হৈ গ'ল। মানে তেল আৰু ময়দা একাকাৰ হৈ গ'ল। আৰু এতিয়া এয়া লাডু এটা বান্ধিলোঁ, ধুনীয়াকৈ লাডু এটা হৈ গ'ল। প্ৰত্যেক জেগাতেই তাৰমানে একেই হৈছে। খুব সুন্দৰভাৱে ইয়াতে তেলখিনি সোমাই যাব লাগিব। এইটো এটা আপোনালোকক মই প্ৰথম ট্ৰিক্স শিকালোঁ। মানে শিকালোঁ নহয়, আচলতে মানে জনাসকলেতো জানেই, কিন্তু যিসকলে মানে সুধি থাকে তেখেতসকলকে মই এইটো মোৰ মানে যিটো ট্ৰিক কাটা নিমকি বনোৱা, সেই ট্ৰিকটোহে মই দিলোঁ। এতিয়া ইয়াতে পানী দি সানিব পৰা হৈ গ'ল। পানীটোও কিন্তু ঠাণ্ডা পানী ল'লে ভাল নহ'ব। মই পানী গৰম কৰি থৈছোঁ এটা জোখত। এয়া পানীখিনি গৰমেই হৈ আছে। পানীখিনি মই পটককৈ এইটো জোখত গৰম কৰি থৈছোঁ। পানীখিনি মানে পটককৈ হাতেৰে চুব নোৱাৰি, সেইখিনি জোখতে পানী গৰম কৰি থৈছোঁ। একেবাৰে কুহুমীয়াও নহয়, একদম উতলাও নহয়, কিন্তু অকণমান গৰম। পটককৈ হাতেৰে চুব নোৱাৰি, তেনেধৰণে পানীখিনি গৰম কৰি থৈছোঁ। আৰু এতিয়া গোটেই পানীখিনি দি পেলাই এতিয়া সানিছোঁ। পানীখিনি দিওঁতে কিন্তু সাৱধান, বেছি পানী দিলে আকৌ বেছি পেলপেলীয়া হৈ যাব, যিহেতু গৰম তাপ আছেই পানীখিনিৰ, সেই গতিকে ইয়াতে আৰু যিমানখিনি পানীৰ প্ৰয়োজন হয় অলপ অলপকৈ সানি দি থাকিলেই হৈ গ'ল। এতিয়া ইয়াতে এইখিনি পানী চাফিচিয়েণ্ট হোৱা নাই, অলপ পানী দিব লাগিব। এতিয়া মই লাহে লাহে অকণমানকৈ পানী দি এইখিনি সানি গৈ থাকিম। এইটো আন্দাজ কৰি আকৌ অকণমান পানী দিলোঁ, আৰু আটাখিনি লগাই দিছোঁ। এইখিনি হোৱা নাই, মানে লাডুটো মই মানে মঠি হোৱা নাই। এইখিনিতে আৰু অকণমান পানীৰ প্ৰয়োজন হ'ব, আৰু অকণমান পানী দি দিছোঁ। আৰু পেলপেলীয়া হ'লে কি হ'ব, আৰু ময়দা দিব লাগিব। ময়দা দিয়াৰ লগে লগে তেলৰ পৰিমাণটো অকণমান কমি যাব, আৰু তেতিয়া মানে মচমচীয়া হোৱাটো কমি যাব। গতিকে এই পানী দি এইখিনি সানা সময়খিনিও অলপ সাৱধানে সানিব লাগে। বহুত বেছি পানী দি সানিলেও মানে সেইটোৱে অসুবিধা হয়। গতিকে অলপ অলপকৈ পানী দি সানি থাকিব লাগে। আৰু এতিয়া ঠাণ্ডা যদিও ময়দাখিনি মঠি ভাল লাগিছে, যিহেতু গৰম পানী দিয়ে মঠিছোঁ আৰু গৰম গৰম ভাৱটো আছেই, গতিকে মানে মঠি পেলাই এইখিনি ভালেই লাগিছে। এইখিনি এতিয়া যেনে তেনে বাইণ্ডিং হৈছে, কিন্তু এই আটাখিনি মানে ময়দাখিনি আৰু ভালকৈ মঠিব লাগিব। বেলনাখনলৈ লৈ ল'লোঁ, আৰু এনেকৈ মানে প্ৰেছ দি মঠিবলৈ বেছি ভাল হয় সেইকাৰণে। আৰু ইয়াৰে মই এতিয়া দুটা বল বনাই লৈছোঁ। এনেকৈ
যেতিয়া কম হয় তেতিয়া মানে মঠিবলৈ বহুত সুবিধা হয় এনেকৈ মঠি মঠি বহুত মানে স্মুথ কৰি পেলাব লাগিব এনেধৰণেই মানে ধুনীয়াকৈ মানে মঠি হৈ গ'ল এতিয়া এনেকৈ সৰু সৰু বল বনাব লাগিব এটা এটা এই বলখিনি কিন্তু বনাই পেলাই কাৰণ একেলগেতো গোটেইখিনি বেলা নহয় গতিকে এই বলখিনি বনাই পেলাই ঢাকি থৈ দিব লাগিব আৰু বেলিব লাগিব যিমান হয় সিমান পাতলকৈ বেলি ল'ব লাগে আৰু তাৰ পাছতহে নিজৰ ইচ্ছা অনুযায়ী কাটি গ'লেই হ'ল আৰু এতিয়া নিজৰ মন পচন্দত ডিজাইন কৰি পেলাই কাটিলেই হ'ল এনেকৈ সাইজটো নিজৰ কথা নিজৰ ডিজাইনত গোটেইখিনি কাটি ল'লে তাৰ পাছতে ভাজিলেই হৈ যাব এইখিনি বেলি হোৱাৰ পিছতে এনেধৰণে দি দিছোঁ ধুনীয়াকৈ এটা এটাকৈ এনেকৈ পৰি গৈছেগৈ আৰু এইখিনি এতিয়া মোৰ ভাজিব পৰা হৈ গৈছে লোহাৰৰ কেৰাহী এটা লৈছোঁ লোহাৰৰ কেৰাহীত মই ভাজি বেছি ভাল পাওঁ মানে লোহাৰৰ কেৰাহীটো ডাঠ কেৰাহী হয় যে সেইকাৰণে লোহাৰৰ কেৰাহীত ভাজি বেছি ভাল লাগে আৰু তাৰ পাছতে মই ইয়াতে অলপ তেল দি দিলোঁ ৰিফাইন তেলেই দিব লাগিব এইখিনি ৰিফাইন তেলখিনি অলপ গৰম হ'বলৈ দিব লাগিব তেলখিনি গৰম হৈছে আৰু দিব পৰা হৈছে নে নাই এয়া চাইছোঁ আৰু ইয়াতে এতিয়া দিব পৰা হৈছে এতিয়া মই ফ্লেমটো অকণমান হাই কৰি দিছোঁ এয়া ওপৰলৈ উঠি আহিছে এতিয়া মই নিমকি মানে অলপ দিম বৰ বেছি নিদিওঁ এয়া অলপ অলপকৈ দিব লাগিব তেলৰ পৰিমাণতকৈ মানে কমাই দিব লাগিব কাৰণ এইখিনি ফুলিবলৈ যে জেগা লাগিব সেইকাৰণে মানে নিমকিয়ে যিখিনি মানে ময়দাখিনি এয়া কাটাখিনি এইখিনি কমাই কমাই দিব লাগিব যাতে এইখিনি ফুলিবলৈ সুবিধা পায় আৰু এতিয়া এইখিনি সময়তে মই ফ্লেমটো হাইয়ে কৰি থৈছোঁ সুন্দৰকৈ ফুলি আহিছে এয়া মোৰ নিমকি এইখিনি বনাই হৈ গ'ল শব্দটো শুনিয়ে গম পাইছে কিমান ধুনীয়া হৈছে আৰু এতিয়া অৱশ্যে গৰমেই হৈ আছে এয়া নিমকি শব্দ শুনিছে কেনেকুৱা ধুনীয়া আৰু এয়া মচমচীয়া নিমকি হৈছে এইখিনি নিমকি এতিয়া মোৰ ভাজি ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু গৰম গৰম নিমকি আৰু মই আৰম্ভণিতে কৈছিলোঁ যে ইয়াত কেনেবাকৈ যদি নিমখ অকণমান কম হয় বনাই হোৱাৰ পাছত আন্দাজটো যদি নাপায় তেতিয়া ইয়াতে অকণমান ক'লা নিমখ ছটিয়াই দিলেই হ'ল আৰু সোৱাদ বঢ়াবলৈ হ'লে ইয়াতে অকণমান চাট মছলা দি দিব পাৰে তেতিয়া সোৱাদটো আৰু বাঢ়ে আজি মই নিমকিখিনি বনাওঁতে আপোনালোকক 4টামান ট্ৰিক্স দিলোঁ গতিকে আপোনালোকে ট্ৰিক্সকেইটা ফ'ল' কৰিব আৰু ফ'ল' কৰিলে তেতিয়া এনেধৰণৰ সুন্দৰ মচমচীয়া নিমকি আপোনালোকেও নিজেও ঘৰতে বনাব পাৰিব বহুতেই মোক সুধি থাকে ইমান মচমচীয়া নিমকি কেনেকৈ বনায় গতিকে আজি মই একদম ষ্টেপ বাই ষ্টেপ ডিটেইলছত ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে আৰু ভাল পাইছে যদি লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেখেতসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম